লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছোঁ এই চিঠিখনো ইমেইল যোগেৰে আহিছে আৰু চিঠিখন পঠিয়াইছে প্ৰীতিয়ে তেওঁ নিজৰ ষ্টৰীৰ নাম দিছে হি ষ্টল মাই হাৰ্ট ৱেল ইমেইলত অহা চিঠিসমূহ এতিয়া যিটো সময়ৰ পঢ়ি আছোঁ সেয়া হৈছে লাষ্ট ইয়েৰৰ লকডাউনৰ চিঠি বিকজ সেইটো সময়ত লকডাউন আছিল কাৰণে মই ইমেইল যোগেৰে লাভ ষ্টৰিজসমূহ লৈছোঁ কিন্তু এতিয়া আকৌ লাভ ষ্টৰিজসমূহ আমি চিঠিৰ যোগেদিয়ে লৈছোঁ গতিকে যিসকলে এতিয়া ইমেইলত পঠিয়াই আছে আপোনাৰ ষ্টৰিজসমূহ ইমেইলত একচেপ্ট কৰা নহ'ব আপুনি প্লিজ চিঠি লিখি পোষ্ট কৰি দিব চাহক আজি শুনো প্ৰীতিৰ লাভ ষ্টৰী হাই পাহিবা আশা কৰোঁ আপোনাৰ ভাল মোৰ নাম প্ৰীতি মই বৰ্তমান BA পঢ়ি আছোঁ পাহিবা প্ৰথমে মই আপোনাক আন্তৰিক মৰম যাচিলোঁ আপোনাৰ এই শ্ব'টি মোৰ খুবেই প্ৰিয় বহুত সময়ৰ পৰাই মই মোৰ লাভ ষ্টৰী আপোনাক পঠিয়াম বুলি ভাবি আছিলোঁ সেয়েহে আজি ষ্টৰীটি লিখিবলৈ ল'লোঁ লিখাত বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে ক্ষমা কৰে যেন ষ্টৰীটিৰ নাম হি ষ্টল মাই হাৰ্ট আজি আমি শুনিম প্ৰীতিৰ ষ্টৰী আপুনিও আপোনাৰ ষ্টৰীসমূহ চিঠিৰ যোগেৰে পঠিয়াই থাকিব ঠিকনাসমূহ আপুনি ইউটিউবত শেষত ভিডিঅ'টিৰ শেষত এড্ৰেছটি পাব আৰু নতুবা আপুনি ডেছক্ৰিপশ্যনতো এড্ৰেছটি পাব চ' তাৰ পৰা আপুনি নোট ডাউন কৰি চিঠিসমূহ লিখি পঠিয়াই দিব 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ হি ষ্টল মাই হাৰ্ট প্ৰীতিৰ ষ্টৰী আগলৈ তেওঁ লিখিছে মোৰ লাভ ষ্টৰী ষ্টাৰ্ট হৈছিল 2 বছৰ আগত তেতিয়া মোৰ এক্সাম জাষ্ট শেষ হৈছিল সেইবাবে কলেজ বন্ধ আছিল আমাৰ ক্লাছ ষ্টাৰ্ট হোৱা নাছিল চ' মই গোটেই দিনত ঘৰতে থাকিছিলোঁ এদিন আবেলি টাইমত আমাৰ ঘৰলৈ দুজন মানুহ আহিছিল তেওঁলোক কিবা কামত আমাৰ ঘৰলৈ আহিছিল আৰু বাহিৰতে বহি তেওঁলোকে মোৰ মা দেউতাৰ লগত কথা পাতি আছিল মই ঘৰৰ পৰা বাহিৰত ওলাই যোৱা নাছিলোঁ তেওঁলোকে কথা পাতি থকাত মই মনে মনে দৰজাৰ ফাকেৰে চাইছিলোঁ যে কোন আহিছে আৰু মই দেখিছিলোঁ যে আমাৰ চিনাকি এজন দাদা আৰু তেওঁৰ লগত আন এজন ল'ৰা আহিছিল সেই ল'ৰাজন কোন আছিল মই কিন্তু চিনি পোৱা নাছিলোঁ চ' ইয়াৰ পিছত কি হয় তেওঁ বহলাই লিখিছে আমিও আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে ৱেলকাম বেক শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী আৰু মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ প্ৰীতিৰ ষ্টৰী হি ষ্টল মাই হাৰ্ট আগলৈ তেওঁ লিখিছে কিছু সময় পিছত তেওঁলোক আমাৰ ঘৰৰ পৰা গুচি গ'ল সেইদিনা গধূলিয়ে মোৰ দাদায়ে মোৰ মা আৰু দেউতাৰ লগত কথা পাতি আছিলে ময়ো গৈ তাতেই বহি দিলোঁ কথাত ভাগ ল'বলৈ কথাৰ মাজতে দাদাই আমাৰ ঘৰলৈ অহা সেই ল'ৰাজনৰ কথা ক'লে দাদাই ক'লে আজি যে আহিছিল দীপকৰ লগত ল'ৰাজন খুব ভদ্ৰ ল'ৰাটো কথা বতৰাও ভাল ল'ৰা মোৰ কথাখিনি শুনি কিয় নাজানো কিবা এটা মনটো ভাল লাগিলে আৰু তেনেকৈ সেইদিনা দিনটো পাৰ হ'ল চ' যিজন ল'ৰা তেওঁলোকৰ ঘৰলৈ আহিছে প্ৰীতিৰ ঘৰলৈ ল'ৰাজনক প্ৰীতিয়ে চিনি নাপায় কিন্তু ককায়েকে সেই ল'ৰাজনৰ প্ৰশংসা কৰিছে আৰু সেই কথাটো প্ৰীতিৰ ভাল লাগিছে তাহলে কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে ৱেলকাম বেক আৰু শ্ব' চলি আছে ৰেড এফ এম লাভ ষ্টৰী অন ছুপাৰ হিটছ 93.5 ৰেড এফ এম শুনি আছোঁ আজি প্ৰীতিৰ ষ্টৰী হি ষ্টল মাই হাৰ্ট আগলৈ তেওঁ লিখিছে দুদিনমান পাছত মই মোৰ দেউতাৰ ফোনটো চাই থকাত দেউতাৰ ফেচবুক একাউণ্টত এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট দেখা পালোঁ মই একাউণ্টটো চাই গম পালোঁ যে সেই ফ্ৰেণ্ড ৰিকুৱেষ্টটো আমাৰ ঘৰলৈ যে সেইদিনা আহিছিল ল'ৰাজন তেওঁ পঠিয়াইছে লগতে মই তেওঁৰ নামটোও গম পালোঁ তেওঁৰ নাম জুন আৰু মই ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰি দিলোঁ যিহেতু জুনে দেউতাক চিনি পায় চ' ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালে জুনে প্ৰীতিৰ দেউতাকক আৰু প্ৰীতিয়ে নিজৰ দেউতাকৰ একাউণ্টত তেওঁৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্টো কৰিলে তো আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে
Welcome back and Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ প্ৰীতিৰ ষ্টৰী হি ষ্টল মাই হাৰ্ট আগলৈ তেওঁ লিখিছে এদিন মই আমাৰ ফেমিলি ফটো এখন আপলোড কৰিলোঁ আৰু অলপ টাইম পিছত দেখা পালোঁ যে যোনে ফটোখনত কমেণ্ট কৰিলে মই কমেণ্টটো দেখি তাক ইনবক্সত মেছেজ দি দিলোঁ থেংক ইউ ফৰ ইয়ৰ কমেণ্ট সি ৰিপ্লাই দিলে ৱেলকাম আংকল মোৰ অলপ হাঁহি উঠিছিল আৰু মই ৰিপ্লাই দিলোঁ মই আংকল নহয় সি তেতিয়া কোন বুলি সোধাত মই ৰিপ্লাই দিলোঁ যাক আংকল বুলি কৈছে মই তেওঁৰ ছোৱালী সি অলপ নাৰ্ভাছ হোৱা নিচিনা লাগিলে আৰু অ'কে বুলি ক'লে ময়ো হয় বুলি ক'লোঁ আৰু তেনেকৈ বাই দি অকণমান সময় কথা পাতি ফেচবুকৰ পৰা লগ আউট কৰিলোঁ চ' দেউতাকৰ একাউণ্টটো তাৰমানে প্ৰীতিয়ে চলাই আছে আৰু দেউতাকৰ হৈ তেওঁ মেছেজ দিছে ডেফিনেটলি ল'ৰাজনে মেছেজৰ ৰিপ্লাইও তেনেকৈয়ে দিব বাট অফক'ৰ্ছ চামথিং ইজ গ্ৰ'য়িং বিটুইন দেম আৰু সেয়া কি হয় আমি গম পাম 93.5 ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM and welcome back to the show Red FM Love Story আজি শুনি আছোঁ প্ৰীতিৰ ষ্টৰী He Stole My Heart আগলৈ তেওঁ লিখিছে সেইদিনৰ পিছৰ পৰা জুন আৰু মোৰ মাজত মাজে মাজে মেছেজতে অলপ চলপ কথা পতা ষ্টাৰ্ট হ'ল লাহে লাহে আমাৰ মাজত কথা বতৰা অলপ বেছিকৈ হ'ব ধৰিলে মই তেতিয়া ডিগ্ৰী ষ্টুডেণ্ট আছিলোঁ আৰু মই জুনৰ পৰা এইটোও জানিব পাৰিছিলোঁ যে তাৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আমি অতি সোনকালে ভাল ফ্ৰেণ্ড হৈ পৰিলোঁ আমাৰ মাজত ফোন নম্বৰছো এক্সচেঞ্জ হ'ল আৰু কথা লাহে লাহে বাঢ়িব ধৰিলে জুনৰ কথা বতৰা তাৰ ভদ্ৰ স্বভাৱ তাৰ পাৰ্চনেলিটি সকলোবোৰ মোৰ খুবেই ভাল লাগিছিল তাৰ ব্যৱহাৰ খুবেই ভাল আৰু এনেকৈ দিনবোৰ পাৰ হৈ গৈ আছিল এদিন সি মোক মেছেজ দিলে আৰু কল কৰিবলৈ ক'লে মই কিন্তু নকৰোঁ বুলি ক'লোঁ কাৰণ মই তাৰ লগত ইয়াৰ আগতে কেতিয়াও কলত বা সন্মুখত কথা পাতি পোৱাই নাছিলোঁ সি বহুত জোৰ কৰাত মই কল কৰিলোঁ কিন্তু সি হেল্ল' বুলি কওঁতে মই নাৰ্ভাছ হৈ ফোনটো কাটি দিলোঁ সি আৰু কল কৰিবলৈ জোৰ কৰিলে শেষত মই আকৌ কল কৰি লাহেকৈ হেল্ল' বুলি ক'লোঁ আৰু হেল্ল' কৈ আকৌ কলটো কাটি দিলোঁ সি তেতিয়া মোক মেছেজত দিলে ইমান লাজ নে তোমাৰ ময়ো অলপ নাৰ্ভাছেই হ'লোঁ সি হঠাৎ ক'লে তুমি কোৱা হেল্ল'টো মোৰ কাণত এতিয়াও বাজি আছে কথাষাৰ শুনি মোৰ বহুত বেছি ভাল লাগিছিল আৰু সেই কথাটোৱে বাৰে বাৰে মনলৈ আহি আছিল চ' যোনে প্ৰীতিক ফোন কৰিবলৈ ৰিকুৱেষ্ট কৰিছে প্ৰীতিয়ে বাৰু ফোন কৰিলে বাট নাৰ্ভাছনেছৰ কাৰণে তাই ফোনটো কাটি কাটি দিছে এতিয়া তেওঁলোকৰ মাজত কমিউনিকেশ্যন হ'বনে অভাৰ ফোন জানিবলৈ শুনি থাকক আজি ষ্টৰী দি এণ্ড 93.5 ৰেড এফ এম বাজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ প্ৰীতিৰ ষ্টৰী হি ষ্টল মাই হাৰ্ট আগলৈ তেওঁ লিখিছে এদিনাখন আমি কথা পাতি থকাত সি হঠাৎ ক'লে শুনাচোন তোমাৰ লগত কথা পাতি মোৰ খুব ভাল লাগে কথা পাতি ভাল লাগে মোৰ লগত কি ভাল লাগে কি ভাল লাগে সঁচাকৈ কওঁ কোৱাচোন কি এনেকুৱা বস্তু ভাল লাগে মোৰ লগত আচলতে মই তোমাক ভাল পাই পেলাইছোঁ অ'কে আচলতে চোৱা বহুত ডাঙৰ কথা এটা কৈছা মই তোমাক ফ্ৰেণ্ড হিচাপে ভাবোঁ বা কথা পাতি আছোঁ এতিয়া ভাল পোৱাৰ সিদ্ধান্তটো বহুত ডাঙৰ মই এইটো তোমাক নকওঁ যে মই তোমাক বেয়া পাওঁ মই লাইক কৰোঁ তোমাক কিন্তু যিটো কথা কৈছা সেইটো কাৰণে অকণমান মোক সময় লাগিব আৰু অলপ মোক টাইম লাগিব লোৱা টাইম লোৱা মই মোৰ কথাখিনিহে কৈছোঁ এতিয়াতো চাগে মোৰ লগত কথা নাপাতিবা আৰু আজিৰ পৰা এনেকৈ ক'লোঁ কাৰণে কিয় নাপাতিম এয়া আৰম্ভণিহে হৈছে আৰু যে কিমান কথা পাতিবলৈ আছে কথাখিনি শুনি মোৰ বহুত ভাল লাগিছিল মোৰ বাবে তাৰ মনটো বেয়া লগা দেখি মোৰো মনটো বহুত বেয়া লাগিল আৰু হয় জুনক মোৰ ভাল লাগিছিল কিন্তু মই তাক আৰু অলপ ভালদৰে জানিব বিচাৰিছিলোঁ অলপ টাইম লৈছিলোঁ নিজৰ ফিলিংছৰ বিষয়ে চিয়'ৰ হ'বলৈ এণ্ড আই থিংক ইট ইজ এ ভেৰি গুড আইডিয়া প্ৰীতিয়ে যিহেতু টাইম লৈছে উইচ ইজ ভেৰি ভেৰি নেচেচেৰী ৱেন ইউ আৰ ইন এ ৰিলেশ্যনশ্বিপ পুতুককৈ ইম'শ্যনছত আহি প্ৰপ'জেল একচেপ্ট কৰি দি তাৰপিছত প্ৰব্লেমছ হোৱাত গৈ এটলিষ্ট টাইম লৈ পেলাই ৱেন ইউ আৰ চিয়'ৰ অফ দিছ তাৰপিছত একচেপ্ট কৰিলে ভাল
সো প্ৰীতিয়ে বাৰু একচেপ্ট কৰেনে জানিবলৈ অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ হৈতে Superhits 93.5 Red FM on Mount Sapner Khoti Pahir apuni khuni ase weekend special show Red FM Love Story aji khuni asu Pritir story he stole my heart agli ta likhise june mu ketio tar logot relation ot ahibole jur kora nasile ami relation ot nasilu jodio ijone anjonor logot hokolu kothai share korisilu logote ijone anjonok khub bujiu paisilu lahe lahe moyu junok bhalpua holu aru 3 মাহৰ পিছত ফাইনালি মই তাক কৈ দিলো যে মই তাক ভাল পাওঁ আৰু এনেকৈ আমাৰ ৰিলেশনশিপ ষ্টাৰ্ট হ'ল আমাৰ ঘৰ যদিও অলপ ওচৰতে আমি বহুত কমকৈ লগ পাওঁ আমি ফাৰ্স্ট মিট কৰা এক্সপেৰিয়েন্সটো অলপ বেলেগ আমি ফাৰ্স্ট মিট কৰিছিলো কলেজৰ পৰা ঘৰ আহোতে গাড়ীত কলেজৰ পৰা ঘৰ আহি পোৱা টাইমখিনিত আমি বহুত কথা পাতিছিলো মই ইমানে নাৰ্ভাছ হৈছিলো যে মই গম নোপোৱাকৈ মোৰ হাতৰ পৰা মোৰ মোবাইলও পৰি গৈছিল মই গমেই পোৱা নাছিলো সি মোক মোবাইলটো দেখাই দিছিল চকুৰে আৰু মই তুলি লৈছিলো সি মোক যি সুধিছিলে মই নাৰ্ভাছনেছত কিবা বেলেগহে উত্তৰ দিছিলো আৰু সেই দিনৰ দিনটো তেনেকৈ পাৰ হ'ল পাহিবা এনেকৈ ভাল বেয়া কিছু হাঁহি ধেমালি মৰম ভাল পোৱা আৰু কেতিয়াবা অলপ কাজিয়াৰ মাজতে আমাৰ ৰিলেশ্যন ভালদৰে চলি আছে শেষত মই আপোনাক ধন্যবাদ জনালো মোৰ ষ্টৰীটি প্ৰকাশ কৰাৰ বাবে থ্যাংক ইউ সো মাচ পাহিবা ফ্ৰম প্ৰীতি দাস Well, thank you so much, Priti. Tumhar story amar khote share korila. It is a very sweet, small, and a simple story. So, bhal lagile. Aru I wish you all the best. Aru tumalokor major prem buja buji bhal poa thako. Take kamona korilu. So, here asile aji story. He stole my heart. Well, ekhinte eti bishesh announcement aponak eta diu je 14 February tarikhe mane sombare Red FM Love Story show tie complete koribo 10 ta bosor 10 years. আৰু সেই উপলক্ষে গোটেই সপ্তাহটো আমি এটি সেলিব্ৰেশন কৰিম লাভ সেলিব্ৰেশন আপোনাৰ বাবে বহুত সাৰপ্ৰাইজেছ থাকিব তাৰ লগতে আপুনিও যদি আপোনাৰ ভিডিঅ'সমূহ আমালৈ পঠিয়াব বিচাৰিছে এইটো জনাই যে লাভ ষ্টৰী শ্ব'টি আপোনাৰ বাবে কি হয় বা লাভ ষ্টৰী শ্ব'টিৰ লগত জড়িত কিবা স্মৃতি কিবা মোমেন্টছ হোষ্টেল ষ্টৰী ঘৰৰ ষ্টৰী হেডফোন ষ্টৰী কান্দা হহা যিকোনো এনি ইমোশনছ দ্যাট ইউ ৱান্ট টু শ্বেয়াৰ হেটো ভিডিঅ'ৰ ওপৰত আমালৈ প্লিজ পঠিয়াই দিব আৰু মোৰ ফেচবুক পেজত ইমেইল আইডিটি দিয়া আছে সো হেটোৰ জৰিয়তে আপুনি পঠিয়াই দিব পাৰে আৰু নেক্সট উইকটি অলপ স্পেশাল হ'ব নিশা 9 বজাতো মই আপোনাৰ হৈতে 1 ঘণ্টাৰ এটি অনুষ্ঠান আনিম just because of 10 years of celebration of togetherness so I wish you all the best those who are in love and those who are not in love stay happy because love will find you আকৌ লগ পাম 10 years special eti love story hoide until then do fall in love it's a great feeling you will get to learn a lot and always remember I love you 93.5 Red FM bajate raho 93.5 bajate raho